हेलो बंधुসকল मैं मिराजुल अपनी देखी আছে डेली ब्लॉग। तो आज मैं गई आसो आटाइतक डाঙर गुरुद्वाराলৈ। तो ब्लॉग भिडिओ आरम्भ करूँ। तो भिडिओ आरम्भ करार आगते मैं शार्ट पिंधि लওঁ और गई থাকো। এই পালো গুरुद्वारार गेट, এইখানে হল गुरुद्वारार गेट। तो এতিয়া যাম ভিতৰলৈ। তো ভিতৰলৈ যোৱাৰ আগতে কি কৰিব লাগিব, মাথাত এটা কাপোৰ বান্ধি ল'ব লাগিব। তো এয়া চাওক, মই এতিয়া কাপোৰটো বান্ধি ল'ম, তাৰ পিছতহে ভিতৰত যাম। তো কাপোৰটো বন্ধাৰ আগতে মই এখেতৰ লগত অলপ কথা পাতিছিলোঁ। কথাখিনি পাতি মোক বহুত ভাল লাগিল। তো হৈ গ'ল, এতিয়া মই যাওঁ ভিতৰত, চাম কি কি আছে সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। তো প্ৰথমতে মই বাহিৰৰ পৰিৱেশখিনি দেখাই লৈছোঁ। তো প্ৰথমতে অলপ ব্লেক আছিলে, কিয়নো এতিয়া নতুনকৈ বনাই আছে, কিছুমান বস্তু ভঙা গৈছে, আকৌ বনাই আছে। যিহেতু পবিত্ৰ স্থানলৈ গৈ আছোঁ, তো চেণ্ডেলযোৰ খুলি থওঁ আৰু গৈ থাকোঁ। এই গুৰুদ্বাৰাখনৰ নাম হ'ল শ্ৰী টেগ বাহাদুৰ সাহিব গুৰুদ্বাৰা। গুৰুদ্বাৰাখন অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত। শিখসকলৰ প্ৰথম গুৰু নানক দেৱ 1505 খ্ৰীষ্টাব্দত ঢাকাৰ পৰা আহি প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱক লগ পায়। পিছত 1700 শতিকাত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰে গুৰুদ্বাৰাখন স্থাপন কৰে। আৰু এইবোৰ হ'ল সেই সময়ত যুদ্ধত ব্যৱহাৰ কৰা অস্ত্ৰসমূহ। এয়া চাওক, তো কিছুমান অস্ত্ৰ মই চিনি পাওঁ, কিছুমান চিনি নাপাওঁ। এয়া চাওক, ভিতৰত আছে আপোনাৰ তৰোৱাল আছে, তাৰপিছত তীৰ আছে, আৰু এই দুখন মই চিনি নাপাওঁ। এটাতো চাকুৰ দৰে দেখা যায়। আৰু এয়া চাওক, ওপৰত এইটো কি হয় মই নাজানো, পাৰিলে মই শিখ গুৰুসকলক সুধিম। মই যেতিয়া প্ৰথম গুৰু নানক দেৱ 1505 চনত আহি ইয়াত থকাৰ বাবে কেম্প স্থাপন কৰিছিল, তেতিয়া নেতাই ধুৱনীজনে আহি দেখা পায় আৰু ভাবিছিল তেখেতৰ ঠাই কোনোবাই দখল কৰিব আহিছে। তো খঙতে প্ৰথমতে কি কৰে, যাদু শক্তিৰে 26 ফুট দীঘল এখন পাথৰেৰে গুৰু নানক দেৱৰ গাত পেলাই দি হত্যা কৰাৰ চেষ্টা কৰিছিল, কিন্তু পাথৰখন যাই কিনে দূৰত পৰি যায়। পিছত আকৌ এই যিখন গছ আছে, এই গছখন গোৱালপাৰাৰ পৰা লৈ আহি কিনে যাদুগুৰু শক্তিৰে গুৰু নানক দেৱক হত্যা কৰাৰ কাৰণে এইটোৱে দলিয়াই দিছিল, কিন্তু গছখন আহি ইয়াতে পৰি আছিল। তেতিয়াৰ পৰা এই গছখন ইয়াতে আছে। এয়া গছখন মই দেখাই আছোঁ, এয়া চাওক। এই যিটো গছ আছে, এইখনৰে মেইন কাহিনী হয় এই গুৰুদ্বাৰাৰ। এই গছখন আপোনাৰ 3 তলা বিল্ডিঙৰ ওপৰত আছে। আপুনি ভাবিব হয়তো তলত আছে মাটিৰ পৰা, নহয়, এইটো একদম 3 তলা ওপৰৰ পৰা। মই এয়া চাওক, 3 তলা ওপৰত আছোঁ। এয়া চালে গম পাব তলত, এয়া চাওক। আৰু তল পিনে নাই, এইটো ডাইৰেক্ট বিল্ডিঙৰ ওপৰৰ পৰাহে গছটো উঠিছে। তো যিসকলে ভিডিঅ'টো ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন অন কৰি দিব। আৰু যিসকলে ভিডিঅ'টো ফেচবুকত চাই আছে, মোৰ পেজখন ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।